নমস্কাৰ বন্ধুবৰ্গ, মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাত। অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান, যাক ইংৰাজীত আছাম ষ্টেট জু কাম বোটানিকেল গাৰ্ডেন বুলি কোৱা হয়, অসমৰ গুৱাহাটী মহানগৰৰ ৰাধা গোবিন্দ পথত অৱস্থিত। ই উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্যিক চিৰিয়াখানা। তথ্য অনুসৰি অসম ৰাজ্যিক চিৰিয়াখানাত 895 বিধ জীৱ জন্তু আৰু 113টা বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু ইয়াত মজুত আছে। তথ্য অনুসৰি গম পোৱা যায় যে 1957 চনত গুৱাহাটীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল। অধিৱেশনত আয়োজক সমিতিয়ে কেইবাবিধ জন্তু আৰু চৰাইকে ধৰি এখন প্ৰদৰ্শনী মেলা পাতিছিল। ইয়াৰ ভিতৰত স্পুটি নামৰ এজনী মাইকী বাঘৰ পোৱালি আটাইতকৈ জনপ্ৰিয় হৈ পৰিছিল। অধিৱেশনৰ শেষ হোৱাৰ পিছত জীৱ জন্তুবোৰৰ বাবে এখন চিৰিয়াখানাৰ প্ৰয়োজনীয়তা সকলোৱে অনুভৱ কৰিলে। এই জন্তুবোৰ জাপৰিগোগৰ 130 হেক্টৰ মাটিকালি হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চললৈ স্থানান্তৰিত কৰা হয়। 1957 চনত প্ৰতিষ্ঠা হোৱা এই চিৰিয়াখানা 1958 চনত দৰ্শকৰ বাবে মুকলি কৰি দিয়া হয়। পাছলৈ চিৰিয়াখানাত এটা সংগ্ৰহালয় খোলা হয় আৰু 1982 চনত ইয়াত এখন উদ্ভিদ উদ্যান স্থাপন কৰা হয় আৰু 2002 চনত হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলৰ আৰু 45 হেক্টৰ মাটি চিৰিয়াখানাত যোগ দিয়া হয় আৰু চিৰিয়াখানাখনৰ বৰ্তমান মাটিকালি 175 হেক্টৰ হৈ পৰে। সময় অতিবাহিত হোৱাৰ লগে লগে চিৰিয়াখানালৈ ন জীৱ জন্তু অনা হয়, যেনে আফ্ৰিকাৰ পৰা চিম্পাঞ্জী, বগা গঁড়, কলা গঁড়, জেব্ৰা, অষ্ট্ৰিচ আৰু জিৰাফ, দক্ষিণ আমেৰিকাৰ পৰা যেনে পুমা, জাগুৱাৰ আৰু লামা, অষ্ট্ৰেলিয়াৰ পৰা কেংগাৰু, এইবোৰকে ধৰি বিভিন্ন প্ৰজাতিৰ জন্তু বাহিৰৰ পৰা আমদানি কৰা হয়। চিৰিয়াখানাত বিভিন্ন প্ৰকাৰৰ জীৱ জন্তুৰ উপৰিও আমি ইয়াত দেখিবলৈ পালোঁ পৃথিৱীৰ সৰ্ববৃহৎ উট পক্ষী আৰু লগতে ইয়াত আমি দেখিবলৈ পাইছোঁ ইমু। দুয়োটাৰ দেখিবলৈ কিছু একেই যদিও সিহঁতৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে। প্ৰতি বছৰে অসম ৰাজ্যিক চিৰিয়াখানাত দেশী বিদেশী পৰ্যটকৰ ভিৰ পৰিলক্ষিত হোৱা দেখা যায়। মোৰ কিয় এনে লাগিলে মই নাজানো, এয়া মোৰ ব্যক্তিগত অনুভৱহে। ইয়াত যথেষ্ট পৰিমাণৰ পশুকুল আৰু পক্ষীকুল আছে, কিন্তু অলপ খাদ্যৰ যেন অভাৱ হৈছে, সেয়া মোৰ অনুভৱ হৈছে। আমি চিৰিয়াখানাৰ ভিতৰত যিমান সময় কটালোঁ সঁচাকৈ আপ্লুত হ'লোঁ আৰু চিৰিয়াখানাৰ ভিতৰত যি সুন্দৰ ব্যৱস্থাপনা কৰিছে তাৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষলৈ ধন্যবাদ জনাইছোঁ আৰু লগতে দৰ্শনাৰ্থীৰ সংখ্যা প্ৰতি বছৰে যিদৰে বাঢ়ি আহিছে আৰু ভৱিষ্যতে চিৰিয়াখানাৰ দুবাদুবে উন্নতি হওক তাৰে কামনা কৰিছোঁ। শেষত আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লগতে মোৰ ভিডিঅ'বোৰ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।